আমাৰ সমাজত পালেং শাক অতি গুৰুত্বপূৰ্ণ। আমাৰ সমাজৰ গাঁৱে ভূঞে সকলোতে পালেং শাক পোৱা যায়। অথচ মানুহে গম নাপায় যে পালেং শাকৰ পৰা কি কি উপকাৰিতা লাভ কৰিব পাৰি। পালেঙত ভিটামিন এ প্ৰচুৰ পৰিমাণে থাকে। তাৰ উপৰিও কেলছিয়াম, আইৰণ, আঁহ, কাৰ্বহাইড্ৰেট, প্ৰটিন, খনিজ পদাৰ্থ ইত্যাদি ইত্যাদি পোৱা যায়। পালেং শাক নিজ ইচ্ছানুযায়ী খাব পাৰি। যেনে পালেং আৰু মাছৰ আঞ্জা, পালেং পনীৰ, পালেং চাটনি ইত্যাদি ইত্যাদি। পালেং শাকৰ কিছুমান উপকাৰিতা দেখা পোৱা যায়। পালেঙত বিটা কেৰটিন প্ৰচুৰ পৰিমাণে থাকে বাবে কুকুৰীকণা ৰোগ ভাল হয়। তাৰ উপৰিও চকুৰ ৰশ্মি কমিলে নিয়মিতভাৱে পালেং খালে চকুৰ ৰশ্মি আৰু উজ্জ্বলতা বৃদ্ধি পায়। পালেং পাতৰ ৰস, নেমু টেঙাৰ ৰস আৰু গ্লিচাৰিন ভালদৰে মিহলাই মুখত সানিলে আমাৰ মুখত থকা ক'লা দাগসমূহ ভাল হয়। পালেং খালে অন্ধতা দূৰ হোৱাৰ উপৰিও আঁহজাতীয় খাদ্য খোৱাৰ বাবে কৌষ্ঠকাঠিন্যতা নিৰ্মূল হয়। ডায়েবেটিছ ৰোগীয়ে পালেং খালে চকুৰ অন্ধতাৰ পৰা ৰক্ষা পৰে আৰু প্ৰয়োজনীয় কেলৰি আহৰণ কৰিব পাৰে। পালেং পাতৰ ৰস আধা গিলাচৰ সৈতে গাজৰ ৰস আৰু নেমু টেঙাৰ ৰস মিহলাই খালে শৰীৰৰ অতিৰিক্ত চৰ্বি নোহোৱা হয়। পালেং শাকত অজৈৱিক নাইট্ৰেট থকা বাবে শৰীৰৰ মাংসপেশী আৰু হাড়ৰ গাঁথি সবল কৰি ৰাখে। গৰমৰ দিনত পেচাব হালধীয়া হ'লে চৰ্দি, কাহ তথা কণ্ঠৰ ৰোগ ভাল হয়। পালেং পাতৰ ৰস আধা গিলাচকৈ কিছুদিন খালে খহটা আৰু শুকান ছাল উজ্জ্বল হয়। পালেঙত যথেষ্ট পৰিমাণে আইৰণ আৰু ফলিক এচিড থকা কাৰণে ৰক্তহীনতা, গৰ্ভৱতী সন্তান থকা মাতৃৰ কাৰণে উপকাৰী হয়। তাৰোপৰি পালেং খালে মাতৃদুগ্ধৰ পৰিমাণ বৃদ্ধি হয় আৰু সন্তান সুঠাম আৰু স্বাস্থ্যৱান হয়। পালেং খালে চুলিৰ গুৰিবোৰ মজবুত হয় বাবে চুলি নসৰে। চুলিয়ে তৈলগ্ৰন্থিৰ পৰা যথোচিত পৰিমাণে পোষণ পাই থাকে। পালেং খালে বাৰ্ধক্যৰ চাপ কমকৈ পৰে কাৰণে বৃদ্ধ ব্যক্তিও সফল ডেকাৰ দৰে তজবজীয়া হৈ থাকিব পাৰে। পালেং খালে এলাৰ্জি আৰু শ্বাস-প্ৰশ্বাসজনিত ৰোগ কমকৈ হয়।